পুনৰবাৰ সকলোকে স্বাগতম জনাইছো এছআই আছাম লাইভ 24 চেনেললৈ। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, ডলাৰ নোট সন্ধানহীন এজন তিনিচুকীয়া ডলাৰ নোট সন্ধানহীন এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম পাপুন ওৰাং। ডলাৰ নোট পাৰ হোৱাৰ সময়তে এই অঘটন। জানিব পৰা মতে যুৱকজনে নদী পাৰ হৈ লাফাংকলা গাঁৱলৈ যোৱাৰ চেষ্টা কৰিছিল। যুৱকজনৰ সন্ধানত SDRF উদ্ধাৰ অভিযান। বুৰুঞ্জীৰ বৃহৎ সৰ্বোচ্চ নম্বৰে উজুলিল নৌচিন। ডিজিটেল সংবাদ, জামুগুৰি হাট সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বুৰুঞ্জীৰ বৃহৎ বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে নৌচিন আশ্ৰফে। ইটাখোলাৰ শিক্ষাৰ্থী নৌচিন আশ্ৰফৰ এই খবৰ অধ্যয়ন কৰা তেজপুৰ স্থিতি দৰং মহাবিদ্যালয়ৰ লগতে সমগ্ৰ শোণিতপুৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা মেধাৱী সম্পূৰ্ণ নৌচিন আশ্ৰফে বুৰুঞ্জী বিষয়ক সন্মানীয় বিষয় হিচাপে লৈ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 9 CGPA লাভ কৰে। বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে নৌচিনৰ এই খবৰে ইটাখোলা অঞ্চলত আনন্দৰ জোৱাৰ আনিছে। উল্লেখ, নৌচিন আশ্ৰফে ইটাখোলা চিটি ব্লু পাইন ইংলিছ হাইস্কুলত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি উক্ত বিদ্যালয়খনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুকৃতিৰে উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেজপুৰ চিটি আৰ্মি পাব্লিক স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলতো সুখ্যাতিৰে উন্নীত হয়। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে অধ্যয়ন কৰি যোৱা নৌচিন আশ্ৰফে ইটাখোলাৰ 9 নম্বৰ নিৰ্বাহী সমাজকৰ্মী আশ্ৰফ আলী আনচাৰী আৰু ৰিজি আশ্ৰফ দ্বিতীয় কন্যা। জয় আই হল। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিওঁ।